So hello everyone, welcome back to a new video. So yesterday we discussed about the concept of accounting for partnerships. We also discussed a few points on the features. We discussed about the partnership deed, and we also discussed about profit and loss account and profit and loss appropriation account. So today we'll be heading towards a different topic, which is partners capital account. So let's start the video. So partners capital account two types of থাকে এটা হৈছে আপোনাৰ fixed capital method আৰু এটা হৈছে fluctuating capital method. So fixed capital method এটো হৈছে য'ত আমাৰ capitalটো fixed থাকে আৰু আমাৰ additional যিবিলাক transactions বিলাক আমি record কৰোঁ যেনে ধৰি লওক interest on drawings, interest on capital, partners salary, partners commission এনেকুৱা ধৰণৰ transactions আমি গোটেইখিনি আমি current accountত record কৰোঁ আৰু আমাৰ যিটো capital account থাকে সেইটো আমাৰ completely fixed থাকে আৰু তাতে সদায় এটা credit balance show কৰে unless আমি এটা additional capital invest নকৰোঁ আমাৰ so হেতু সদায় credit balance show কৰে আৰু এটো সদায় আমাৰ liability side আমি দেখুৱাও কিন্তু fluctuating capital methodত হৈছে আমাৰ সদায় এটো fluctuate হৈ থাকে আৰু যিমান কিজনে আমাৰ পাৰ্টনাৰ থাকে আমি একেটা capital accountতে আমি গোটেইখিনি transactions show কৰোঁ যেনেকৈ ধৰি লওক আমাৰ interest on capital, interest on drawings, commissions, partners commissions and salary এনেকুৱা ধৰণৰ গোটেইখিনি transactions so আমি এটা practical কৰিম so I hope আপোনালোকে গোটেইখিনি clear আৰু এটা কথা মই আপোনালোকক কৈ থওঁ যদি পাৰ্টনাৰ্স কাৰেন্ট একাউণ্টত যদি আপোনাৰ ক্ৰেডিট বেলেন্স থাকে তো এটো আমাৰ লায়াবিলিটি সাইডে দেখুৱা হ'ব আৰু যদি কেনেবাকে তাহাঁতৰ ডেবিট বেলেন্স দেখুৱা থাকে যদি ডেবিট বেলেন্স আহে তেতিয়া হলে এটো আমাৰ এসএস সাইডে ৰেকৰ্ড হ'ব সো ইমানখিনি জানিব লগা আছিল সো আমি এটা প্ৰ্যাকটিক্যাল কৰিম আপোনালোকে গোটেইখিনি বস্তু বুজি পাব আৰু কেনেকৈ কৰিছো বস্তুটো গোটেইখিনি আইডিয়া হৈ যাব সো আমি ইলাস্ট্ৰেশন 1 টো লৈছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে ইকুৱেশ্যনটো so illustration 1 to আমি তেনেকৈ বনাইছো under fixed capital method এনেকৈ capital account বনাই দিছো যেহেতু capital accountত অকল capital খিনি হে ৰেকৰ্ড হয় তাত কেকো ৰেকৰ্ড নহয় আমি তেনেকৈ by balance BD বুলি দি 15 লাখ 10 লাখ আৰু এফালে additional capital on 1st July 2005 আমি 3 lakhs আৰু 2 lakhs দি ৰেকৰ্ড কৰি আমি বেলেন্স কৰি দিছো সো আমাৰ তাৰপিছত আমি গোটেইখিনি ট্ৰানজেকশনছ আমি পাৰ্টনাৰ্স কাৰেন্ট একাউণ্টত ৰেকৰ্ড কৰিছো যেনেকৈ আমি ফৰ্মেট বনাইছো চাই লওক আপোনালোকে আৰু তাৰপিছত আমি এফালে ডেবিট সাইড আৰু ক্ৰেডিট সাইড এটা কথা আপোনালোকে জানিব লাগিব যে ক্ৰেডিট সাইডে কি ৰেকৰ্ড হয় আৰু ডেবিট সাইডে কি ৰেকৰ্ড হয় সো ক্ৰেডিট সাইডে মানে যেটো পাৰ্টনাৰ্সৰ এমাউণ্টটো ইনক্ৰিজ কৰে হেতু আমি ক্ৰেডিট সাইডে ৰেকৰ্ড কৰোঁ আৰু যোনখিনি পাৰ্টনাৰ্সৰ এমাউণ্টটো ডিক্ৰিজ কৰে হেখিনি আমি ডেবিট সাইডে ৰেকৰ্ড কৰোঁ যেনেকৈ ধৰি লওক ইন্টাৰেষ্ট অন ক্যাপিটেল স্যালাৰি কমিশন শেয়াৰ অফ প্ৰফিট এবিলাক আমি ক্ৰেডিট সাইডে ৰেকৰ্ড কৰোঁ আৰু ড্ৰয়িংছ ইন্টাৰেষ্ট অন ড্ৰয়িংছ শেয়াৰ অফ লছ এনেকুৱা ধৰণৰ বস্তুবোৰ আমি ডেবিট সাইডে ৰেকৰ্ড কৰোঁ বা ইজি ট্ৰিক এটা যদি কওঁ আপোনালোকে ক্ৰেডিট সাইডে গেইনছখিনি ৰেকৰ্ড কৰে আৰু ডেবিট সাইডে লছখিনি বা উইথড্ৰলছখিনি ৰেকৰ্ড কৰে সো তেনেকৈ আমাৰ বুকত যেনেকৈ দিয়া আছে সেইখিনি আমি হেৰিখিনি আমি তেনেকৈ ৰেকৰ্ড কৰিছোঁ ট্ৰানজেকশ্যনছখিনি ইন্টাৰেষ্ট অন ক্যাপিটেল দিছোঁ তাৰপিছতে বাই স্যালাৰি বাই কমিশন আৰু ইফালে এইটো ড্ৰয়িংছ ইন্টাৰেষ্ট অন ড্ৰয়িংছ আৰু শ্বেয়াৰ অফ লছ দি পেলাই আমি বেলেন্স কৰিছোঁ 20,700 আৰু 800 সো ইয়াতে যেটো আপোনালোকে ইন্টাৰেষ্ট অন ক্যাপিটেল দেখিছে 82,500 এই বেলেন্সটো কিন্তু অকমান এটা ট্ৰিকি কনসেপ্ট এটা ইউজ হৈছে ইয়াত কাৰণ মই যেনেকৈ ক্যালকুলেট কৰিছিলোঁ প্ৰথমতে 15 লাখ টকা 3 মাহ এপ্ৰিল মে জুন লৈকে মানে আমি কনসিডাৰ কৰি 3 মান্থছৰ 5% দিছিলোঁ তেতিয়া 18,750 ওলাইছিলে কিন্তু যেহেতু কৈছে 1st জুলাইত আকৌ 3 লাখ টকা এডিশনাল ইনভেষ্টমেন্ট কৰিছে তো তাতে আমি 18 lakhs আৰু 9 মান্থ কৰি পেলা 5% যেতিয়া দিছিলোঁ 67,500 ওলাইছিলে সো এমাউন্ট দুটা প্লাস কৰিলে 86,250 ওলাই কিন্তু ইয়াত আমাৰ সামিৰ কলমত ইউজ হৈছে 82,500 সো ইয়াত কি ইউজ হৈছে এইটো প্ৰসেসক মই অকমান সাৰ্চ কৰিলোঁ তাতে গম পালোঁ যে এইটো কয় এভাৰেজ পিৰিয়ড মেথড বুলি ইয়াত মানে কি কৰিছে আপোনাৰ অৰিজিনাল যেটো ক্যাপিটাল যেটো 15 লাখ रुपीस তেওঁলোকে ইনভেস্ট কৰিছিলে ফাৰ্স্ট অফ অল হে তাতে আপোনাৰ 5% ফুল ইয়াৰ দিছে আৰু তাৰপিছত যেটো এডিশনাল ইনভেষ্টমেন্ট কৰিছিলে 3 লাখৰ হেতু তেওঁলোকে 6 মান্থছৰ ইন্টাৰেষ্ট দিছে সো দ্যাটস দ্য কনসেপ্ট দে আৰ ইউজিং হিয়াৰ সো এইখন হৈছে ফ্লাকচুৱেটিং কেপিটেল মেথড সো একে আমি ফৰ্মেট ডেট পাৰ্টিকুলাৰ সমীৰ ইয়াসমিন ডেট পাৰ্টিকুলাৰ সমীৰ ইয়াসমিন এফালে ডেবিট দিছোঁ এফালে ক্ৰেডিট দিছোঁ ক্ৰেডিট দি পেলাই আমি ফ্ৰম বেলেন্স চিটি লিখি দিছোঁ 15 লাখ আৰু 10 লাখ যেটো তাহাঁতি প্ৰথম ইনিশিয়াল ইনভেষ্টমেন্ট কৰিছিলে মানে ক্যাপিটেলৰ ফৰ্মত তাৰপিছত আমাৰ আকৌ একচুয়ালি লিখিব লাগিছিল লগে লগে মই বেংকটো ওপৰত লিখিব লাগিছিল কিন্তু ইন্টাৰেষ্ট অন ক্যাপিটেলটো লিখি দিলোঁ এটো বেংক এই কাৰণে হৈছে কাৰণ ক্যাপিটেল আকৌ ৰিইনভেষ্ট কৰিছে তেওঁলোকে 3 লাখ আৰু 2 লাখ बैंक अकाउंट डेबिट टू कैपिटल अकाउंट सो कैपिटल अकाउंट बनाइছোঁ बैंक अकाउंट 3 लाख और 2 लाख इंटरेस्ट ऑन कैपिटल এই হিসাবত আমি দিছোঁ 82,500 আৰু 55,000 স্যালাৰি দিছোঁ এইফালে কমিশন দিছোঁ 10,000 যেটো আপোনালোকৰ বুকৰ কোৱেশ্চনটো আপোনালোকে ফলো কৰিলে দেখিব গোটেইখিনি ডিটেইলছ এইখিনি মই আপোনালোকক আকৌ এবাৰ কৈ দিয়া নাই বস্তুটো দীঘল হ'ব আপোনালোকে কোৱেশ্চনটো এবাৰ চাই ল'ব চাই বুজি পাব গোটেইখিনি কথা তাৰপিছত এইফালে দিয়া আছে আপোনাৰ ড্ৰয়িংছখিনি ইন্টাৰেষ্ট অন ড্ৰয়িংছ এইফালে দিছোঁ
আৰু যেটো লছ হৈছিলে 60,000 আৰু 40,000 সেইফালে দিছোঁ তাৰপিছত আমি গোটেইটো সাইড বেলেন্স কৰিলোঁ বেলেন্স কৰি পেলাই আমাৰ বেলেন্স চিটি ওলালে 18,000 সৰি 18,20,700 আৰু এফালে 12,08,00 সো এইটো আমাৰ আছিলে ফিক্স কেপিটেল মেথড সৰি ফ্লাকচুৱেটিং মেথড আৰু অলপ আগত আমাক দেখুৱাটো আছিলে ফিক্স কেপিটেল মেথড সো ইমানেই আছিলে আই হোপ আপোনালোকে বুজি পাইছে প্ৰেক্টিকেলটো সো আৰু মোৰ হেণ্ডৰাইটিং যদি আপোনালোকে বুজি পোৱা নাই আপোনালোকক এবাৰ জুম কৰি দেখুৱাই দিছোঁ আৰু মোৰ ফৰ্মেট বনোৱা নাই আপোনালোকে কিন্তু ফৰ্মেট বনাব সো একচুৱেলি মই আপোনালোকক বুজি পাবৰ কাৰণেহে এনেকৈ বনাই দিছোঁ সো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' টেক কেয়াৰ